নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে যদি আপোনালোকৰ বাইক বা স্কুটিখনত মাইলেজ ড্ৰপ হৈছে বা মাইলেজ কমকৈ দি আছে, সেইটো কিহৰ কাৰণে হৈছে, কোনকেইটা পইণ্ট আপুনি চেক কৰিব লাগে আৰু এই মাইলেজ ড্ৰপটো আপুনি কেনেকৈ ঠিক কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি সকলোৱে জানো যে আমাৰ যোনবোৰ আমি বাইক বা স্কুটাৰ চলাই থাকোঁ তাত এটা 4 ষ্ট্ৰ'ক পেট্ৰল ইঞ্জিন থাকে আৰু সেই 4 ষ্ট্ৰ'ক পেট্ৰল ইঞ্জিনটোত এডাল স্পাৰ্ক প্লাগ থাকে। সেই স্পাৰ্ক প্লাগডালে কি কৰে, আমাৰ ইঞ্জিনটোৰ ভিতৰত যি ফিউল আৰু এয়াৰৰ মিশ্ৰণ সেইটোক জ্বলোৱাত সহায় কৰে বা কম্বাশ্যন কৰাত সহায় কৰে। আৰু এই ফিউল আৰু এয়াৰটো কম্বাশ্যন হোৱাৰ ফলতে আমাৰ গাড়ীখনে পাৱাৰ প্ৰডিউচ কৰিব পাৰে আৰু তাৰ ফলতে গাড়ীখন আগবাঢ়িবলৈ শক্তি পায়। আৰু যদি কিবা কাৰণত পেট্ৰল আৰু এয়াৰখিনি ভালদৰে নজ্বলে বা সেই স্পাৰ্ক প্লাগডালৰ প্ৰব্লেম হোৱাৰ ফলত কিবা কাৰণত যদি ফিউল আৰু এয়াৰখিনি ভালদৰে নজ্বলে, তেনেহ'লে আপুনি হয়তো এইটো ভাবিব যে পেট্ৰল কমকৈ পোৰা যাব। কিন্তু এনেকুৱা নহয়। তেনেহ'লে কি হ'ব, ইঞ্জিনটোক গাড়ীখন টানিবলৈ যিমান পাৱাৰ প্ৰয়োজন হয় সেইখিনি পাৱাৰ ইঞ্জিনটোৱে প্ৰডিউচ কৰিব নোৱাৰিব। অৰ্থাৎ এইটোৱে যে ইঞ্জিনটোক গাড়ীখনৰ টানিবলৈ যিমানখিনি পাৱাৰ প্ৰডিউচ কৰিব লাগে সেই পাৱাৰখিনি প্ৰডিউচ কৰিবলৈ বেছিকৈ তেলৰ প্ৰয়োজন হ'ব। সেইকাৰণে যদি আপোনাৰ বাইক বা স্কুটিখনে মাইলেজ কমকৈ দি আছে, তেনেহ'লে তাৰ কাৰণ এটা স্পাৰ্ক প্লাগো হ'ব পাৰে। যদি আপোনাৰ স্পাৰ্ক প্লাগটো বহুত দিন হৈছে বা এবাৰ চেক কৰাই ল'ব, যদি বেয়া হৈছে তেনেহ'লে স্পাৰ্ক প্লাগটো ৰিপ্লেচ কৰি ল'ব। স্পাৰ্ক প্লাগৰ ক্ষেত্ৰত বস্ক আৰু NGK এই দুটা কোম্পানী বেছি ভাল। যদি আপুনি মাৰ্কেটত NGKৰ স্পাৰ্ক প্লাগ পায় তেনেহ'লে ভালেই, আৰু যদি আপুনি NGKৰ স্পাৰ্ক প্লাগটো নাপায় তেনেহ'লে বছৰ স্পাৰ্ক প্লাগটো লৈ ল'ব, যিটো সহজে মাৰ্কেটত এভেইলেবল হৈ থাকে। তাৰপিছত যদি আপোনালোকৰ বাইক বা স্কুটিখনত ড্ৰাম ব্ৰেক আছে, তেনেহ'লে বহুতবাৰ এনেকুৱা হয় যে আপুনি মেকানিকৰ তাত লৈ যায় আৰু মেকানিকে কি কৰে, বস্তুটো চেঞ্জ কৰি নিদি, ব্ৰেক পেডছটো চেঞ্জ কৰি নিদি পেলাই অকণমান টাইট কৰি দিয়ে, যাতে আপুনি আৰু কেইদিনমান চলাব পাৰে। আৰু বহুতবাৰ কাষ্টমাৰে নিজে এনেকৈ কয় যে ব্ৰেক পেডছটো শেষ হোৱাৰ পিছত ব্ৰেক পেডছটো অকণমান টাইট কৰি দিব দিয়ে আৰু যাতে কেইদিনমান চলে আৰু তাৰপিছত নতুন লগায়। এনেকুৱা আপুনি নকৰিব, কিয়নো চকাত যেতিয়া ব্ৰেক শ্বুটো টাইট দিয়াৰ ফলত চকাটো অকণমান এক্সট্ৰা টাইট হৈ যায় আৰু এক্সট্ৰা টাইট হৈ যোৱাৰ পিছত চকাটো ঘূৰিবলৈ অকণমান বেছি জোৰৰ প্ৰয়োজন হয়। অৰ্থাৎ চকাটো এক্সট্ৰা টাইট হৈ যোৱা মানে ইঞ্জিনটোক চকাটো ঘূৰাবলৈ আৰু বেছি পাৱাৰৰ প্ৰয়োজন হ'ব, আৰু বেছি পাৱাৰৰ প্ৰয়োজন হোৱা মানে ইঞ্জিনটোক বেছি ফিউল পোৰা যাব আৰু সেইকাৰণেও মাইলেজ অকণমান হ'লেও কমিব পাৰে। তাৰপিছৰ ইম্পৰ্টেণ্ট পইণ্টটো হৈছে এয়াৰ ফিল্টাৰ। এয়াৰ ফিল্টাৰৰ কাম হৈছে ইঞ্জিনৰ ভিতৰলৈ যোৱা বায়ু পৰিষ্কাৰ কৰা। অৰ্থাৎ কম্বাশ্যনৰ সময়ত যি এয়াৰ আৰু ফিউলৰ মিশ্ৰণটো ইঞ্জিনৰ ভিতৰলৈ যায়, তাৰে এয়াৰটো সেই এয়াৰ ফিল্টাৰৰ ভিতৰেদিয়ে হৈ পেলাই যায়। যদি আপোনাৰ বাইক বা স্কুটিখনত এয়াৰ ফিল্টাৰটো লেতেৰা হৈ আছে, তেনেহ'লে ইঞ্জিনটোৱে বায়ু ভালদৰে বা এয়াৰখিনি ভালদৰে ল'ব নোৱাৰিব আৰু তাৰ ফলত কম্বাশ্যনত প্ৰব্লেম হ'ব, আৰু কম্বাশ্যনত প্ৰব্লেম হোৱা মানে ইঞ্জিনটোৱে পাৱাৰ কমকৈ ডেলিভাৰ কৰিব আৰু পাৱাৰ কমকৈ প্ৰডিউচ কৰা মানে ইঞ্জিনত পাৰফৰ্মেঞ্চো কমি আহিব। সেইকাৰণে যদি আপোনাৰ গাড়ীখনত মাইলেজ কম হৈছে, তেনেহ'লে চবতকৈ প্ৰথমতে এয়াৰ ফিল্টাৰটো চেক কৰিব, সেইটো চাফা আছে নে নাই। তাৰপিছৰ পইণ্টটো হৈছে ইঞ্জিন অইল। বহুতে এনেধৰণে ভাবে যে ইঞ্জিন অইল চেঞ্জ নকৰিলে অকল ইঞ্জিনটোৰহে প্ৰব্লেম হ'ব, বা ইঞ্জিন অইলৰ লগত মাইলেজ বা এনেকুৱা কোনো একোৰ লগত ইঞ্জিন অইলটো জড়িত নহয়, বা একোৰ ওপৰত ইঞ্জিন অইলটোৱে প্ৰভাৱ নেপেলায়। কিন্তু এনেকুৱা নহয়। ইঞ্জিন অইলটো যদি বেয়া হৈ যায়, তেনেহ'লে ইঞ্জিন অইলটোৱে ইঞ্জিনৰ পাৰ্টছবোৰ, ইঞ্জিনৰ ভিতৰত যোনবোৰ পাৰ্টছ থাকে সেইবোৰক ভালদৰে লুব্ৰিকেণ্ট কৰিব নোৱাৰিব, যাৰ ফলত ইঞ্জিনৰ পাৰ্টছবোৰৰ মাজত ঘৰ্ষণ বাঢ়ি যাব আৰু ইঞ্জিনৰ অকণমান ইঞ্জিনটো জাম হৈ যোৱাৰ নিচিনা অনুভৱ হ'ব, আৰু ইঞ্জিনৰ পাৰ্টছবোৰটো বেয়া হ'বই, লগতে ইঞ্জিনৰ মাইলেজ, ইঞ্জিনৰ পাৰফৰ্মেঞ্চ আৰু লগতে ইঞ্জিনটো অভাৰহিটো হ'ব। সেইকাৰণে ইঞ্জিন অইলটো সময়মতে চেঞ্জ কৰাটো অতি গুৰুত্বপূৰ্ণ হয়। তাৰপিছত যদি আপোনাৰ তাত বাইক আছে, তেনেহ'লে যদি আপুনি বাইকখন ক্লাছ ধৰি পেলাই চলাই থাকে, তেনেহ'লে কি হয়, ইঞ্জিনৰ মাইলেজটো কমিবই, লগতে আপোনাৰ ক্লাছ প্লেটো সোনকালে বেয়া হৈ যাব।
আৰু আপুনি যদি কুইক এক্সিলাৰেশ্যন দিয়ে বা হাই আৰ পি এমত বহুত হাই আৰ পি এমত চলাই থাকে তেনেহ'লেও আপোনাৰ মাইলেজটো কমেই। যদি আপুনি সঠিক গিয়াৰত সঠিক আৰ পি এমত চলায় তেনেহ'লেহে আপোনাৰ বাইকখনে ভাল মাইলেজ ওলাই দিব। অৰ্থাৎ উদাহৰণস্বৰূপে যদি আপুনি 5 গিয়াৰত 4ৰ পৰা 5000 আৰ পি এমত গাড়ীখন চলাই থাকে তেনেহ'লে আপোনাৰ বাইকখনে ভাল মাইলেজ উলিয়াই দিব। আৰু যদি আপোনাৰ তাত বুলেট বা তেনেকুৱা ধৰণৰ বাইক আছে য'ত আৰ পি এমটো দেখায় তেনেহ'লে আপুনি 5 নম্বৰ গিয়াৰত 60 বা 70ৰ ভিতৰত চলাই থাকিলে আপুনি ভাল মাইলেজ এটা পাব। তাৰপিছত একদম লাষ্টত আহিল টায়াৰ প্ৰেছাৰ। যদি আপোনাৰ বাইক বা এক্টিভাখনত একদম সঠিক পৰিমাণৰ টায়াৰ প্ৰেছাৰ নাথাকে তেনেহ'লেও বাইকৰ মাইলেজ অলপ চলপ হ'লেও কমিব পাৰে। কাৰণ যদি সঠিক টায়াৰ প্ৰেছাৰ নাথাকে তেনেহ'লে টায়াৰটো ৰ'দ যোনটো ৰাস্তাৰ কণ্ট্ৰেক্টত বেছিকৈ থাকিব আৰু ৰাস্তাৰ বেছি কণ্ট্ৰেক্টত থকা মানে ইঞ্জিনটোক বেছি জোৰ লাগিব চকাটো ৰোটেশ্যন কৰিবলৈ। সেইকাৰণে সঠিক টায়াৰ প্ৰেছাৰ হোৱাটো অতি গুৰুত্বপূৰ্ণ, নহ'লে অলপ চলপ হ'লেও মাইলেজ কমিব পাৰে। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিছে যে আপোনাৰ বাইক বা স্কুটিখনত কি কি কাৰণৰ ফলত মাইলেজ কমিব পাৰে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।